এয়া সকলোৱে চিনি পাইছেনে বাৰু? এয়া এতিয়া বতৰৰ বস্তু, বতৰত খাব লাগে নহয়নে? আৰু নমস্কাৰ জনালোঁ সকলোকে মোৰ ইউটিউব চেনেলৰ ৰেখাই সকলোকে নমস্কাৰ। আৰু ভিডিঅ'বিলাক যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি যাব, লাইক কমেণ্ট কৰিব। আৰু এয়া দেখিছেনে, এয়া তিতা কেৰেলা মই মানে কি কেনেকুৱাকৈ ভাজোঁ নেদেখুৱাওঁ আৰু সকলোৱে জানে ভাজিবৰ কাৰণে নহয়নে তিতা কেৰেলাটো। আৰু কি হয়, কাৰণ এইকেইটা দিনত তিতা কেৰেলা হওক তিতা হওক খাব লাগে। আৰু সৰু ল'ৰা ছোৱালীকো মানে কি খুৱাব লাগে। সৰু ল'ৰা ছোৱালীৰ কাৰণেও খুব ভাল তিতাটো এইকেইটা দিনত মানে কি ধৰক কোৱা শুনিছিলোঁ বাৰু। আমাৰ আগতে মাহঁতে হওক আইতাহঁতেও কৈছিলে এইকেইটা দিনত তিতা খাব লাগে, বোলে কেঁচে মানে কি ঔক দিয়ে বা তেনেকুৱা ধৰণৰ কথা কৈছিলে। আৰু হয় বাৰু, নোহোৱা নহয়। কাৰণ এনেকুৱা নহয় যে সৰু ল'ৰা ছোৱালীৰে যে কেঁচু হ'ব, সেইটো নহয়। ডাঙৰৰো হয় কেঁচু থাকে পেটত তেনেকুৱা। আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এইটো দিনত অলপ বৰ বিশেষকৈ বেছিকৈ হয়। আৰু সৰু ল'ৰা ছোৱালীটো খাব নোখোজে ন তেনেকুৱাকৈ। সিহঁতে বাৰু তিতা দেখিলে, আমিয়ে আগতে সেনেকুৱা কৰিছিলোঁ, এতিয়া বাৰু বুজা হোৱা কাৰণেহে তিতাটো খাওঁ নহয়নে। সৰু ল'ৰা ছোৱালীয়ে খাব নোখোজে, কিন্তু সৰু ল'ৰা ছোৱালীক খুৱাব লাগে। মানে কি এটা ধুনীয়া এটা বুদ্ধি কৰি হওক কিবা কৰি হওক সিহঁতক এটা বস্তু আমুকটো দিম তামুকটো দিম, তামুকটো কৰিম, তোক খোৱা আৰু অমুক কৰিব পাৰিবা তুমি, তমুক কৰিব পাৰিবা, তেনেকুৱা ধৰ কথা থাকে নহয়। আমাকো আগতে মাহঁতে কৈছিলে এইটো খালে এনেকুৱা হ'ব তেনেকুৱা হ'ব নহয়নে বাৰু। তথাপিতো ইমান নাজানো, মোৰ ফালৰ পৰা মই এইখিনি কৈছোঁ। এইটো টাইমত বাৰু খুৱাব লাগে তিতা। মই বাৰু বনাম, ভাজিম, কিন্তু ভাজিটো নেদেখাওঁ, কাৰণ ভাজিটো নৰ্মেলি যেনেকৈ ভাজিম মই অকণমান চানা বুট যে মই বাৰু বুট বুলিয়ে কওঁ, চানা বুট অকণমান দিম ভাজিটোত আৰু তেনেকুৱাকৈ বনাম। আৰু অকণমান কি হয়, ভাজিটো বনালে ঢাকনটো দিব নালাগে। তিতা কেৰেলা ভাজিলে মই বাৰু নিদিওঁ, ঢাকনটো নিদিওঁ, তেনেকুৱাকৈ ভাজোঁ। আৰু আপোনালোকে কেনেকুৱাকৈ ভাজে এটা কমেণ্ট কৰিবচোন, মোক কমেণ্ট কৰি জনাব এইকেইটা দিনত। আৰু সেই হালধিটো যে কেঁচা হালধি বাৰু আগতে আমাৰ ঘৰত ধৰ গাঁৱৰ পৰিৱেশত তেনেকুৱাকৈ কেঁচা হালধিটো প্ৰায় আছিলে। আমাৰ মাহঁতে আগতে কি কৰিছিলে, তুমি ধৰ ৰাতিপুৱা উঠিলে মায়ে আগতে হালধি চেপি থ'ব। আগতে মানে কি প্ৰায় পতাতহে পেচা যায় এনেকুৱা। এতিয়া বাৰু সেইবিলাক অলপ লাহে লাহে কমিয়ে আহিছে বাৰু, আজিকালি মিক্সি ওলালে। কিন্তু ভাবকচোন, পতাৰ পিছাৰ মানে কি সোৱাদটো যেনেকুৱা, মিক্সি কিন্তু এতিয়াও হ'ব নোৱাৰে। যদিও ওলাইছে, ব্যৱহাৰ কৰিছোঁ দিয়ক, ময়ো ব্যৱহাৰ কৰিছোঁ, মই যে ব্যৱহাৰ কৰা নাই এইটো কোৱা নাই বাৰু। সেনেকুৱা আগতে মাহঁতে পতাত পিচি ৰসটো ওলাই কেনে ক'ব, তোমালোকে আগতে হালধিৰ ৰস খাই লোৱা, তেতিয়াহে তোমালোকক চাহ দিম, এনেই কিন্তু চাহ নিদিওঁ। মা কিন্তু এই এষাৰ কথা কৈছিলে, মোৰ এতিয়াও মনত পৰে কেতিয়াবা তেনেকুৱাকৈ খুৱাইছিলে। আমাৰ ল'ৰাটোৱে বাৰু খাব সিমানে নোখোজে হালধিৰ ৰসটো, তথাপিতো অকণমান খোৱা। আৰু আপোনালোকৰ ল'ৰা ছোৱালী যে নাখায়, কিবা এটা বুদ্ধি কৰাই খোৱাৰ এটা চেষ্টা কৰিব, খুব ভাল। আৰু এইকেইটা দিন হ'ল বেমাৰৰ দিন। আৰু এইকেইটা দিন ফাগুন চ'ত মাহৰ বতাহটোৰ পৰা বেমাৰ আজাৰ হয়, বা ধূলি বালি তেনেকুৱা। আৰু পেটৰো অকণমান প্ৰব্লেম হয়, লেট্ৰিন পাতলা পায়খানা টাইপৰ তেনেকুৱাও হয়। কিন্তু অকণমান চেভ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে বাৰু, তেনেকুৱা। আৰু বেমাৰটো বাৰু হয়ে, আৰু সেইটো নকওঁ, তথাপিতো তাৰে মাজতে আৰু নিজৰ চেফটিটোও লাগে, কাৰণ তেনেকুৱা। আৰু এয়া মই বাৰু ভাজিম, আপোনালোকক কৈছে মই আৰু কি নেদেখুৱাওঁ বাৰু তেনেকুৱাকৈ। ভাজিটো বাৰু প্ৰায় সকলোৱে ভিন্ন ধৰণে ভাজে বা বনায়ে তেনেকুৱাকৈ। আৰু মই আপোনালোকক আৰু আগতে আৰু কৈছোঁ, মোৰ যদি আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব, কিন্তু ধৰক কামৰ ব্যস্ততাৰ মাজত মই আহি থাকিম বাৰু। আৰু আপোনালোকক মই আৰু এগেইনষ্ট কৈছোঁ, সকলোকে অনুৰোধ মোৰ ফালৰ পৰা, আৰু মোৰ যে চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু ৰেখাৰ চেনেলটো যে ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু মই নতুনকৈ আহিছোঁ, মোৰ বাৰু ফেচবুকত আছে বাৰু ধৰক তেনেকুৱা, কিন্তু আৰু মই ইউটিউবতো আহিলোঁ নতুনকৈ। আৰু কিমান দূৰ কেনেকুৱাকৈ ভিডিঅ' দিব লাগে আপোনালোকেও এটা কমেণ্ট কৰি জনাব। আৰু কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই দিব, মই নতুন বাৰু ইমান নাজানিবও পাৰোঁ তেনেকুৱা। আৰু সেয়েহে আজিলৈ মই এৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাই থাকিম। আৰু আশা কৰোঁ, আৰু নেক্সট কৈছোঁ, ভিডিঅ'বিলাকত যে মৰম পোৱাৰ আশাৰে, আৰু যে সকলোৱে যে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু ছাবস্ক্ৰাইব কৰি থ'লে ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব, আগলৈ পোৱাৰ ইচ্ছা। আৰু আপোনালোকৰ মানে কি ধৰক
এটা যেতিয়া এটা উৎসাহ দিব তেতিয়া ধুনীয়া ধুনীয়া ভিডিঅ' বনাব পৰাৰ আপোনালোকৰ পৰাই উৎসাহটো পাব লাগিব। তেতিয়া ধুনীয়া ধুনীয়া ভিডিঅ' লৈ অহাৰ কাৰণে চেষ্টা কৰিম। আৰু মই কৈছোঁৱে আৰু আগতে ঘৰুৱা হিচাপত যেনেকৈ যি কৰোঁ তাকে অকণমান লৈ আহিবৰ মই চেষ্টা এটা কৰিম। আৰু মোৰ আশা আপোনালোকে যে মোৰ মানে কি মোক আঁকোৱালি লৈ মৰম আদৰ দিয়ে। আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম।